হেল্ল' ষ্টুডেণ্ট, আজি আমি ক্লাছ 9 এচিড ক্ষাৰক আৰু লৱণ এই চেপ্টাৰটোৰ অনুসৰণিৰ 12 নম্বৰ কুৱেশ্যনটো আজি আমি আলোচনা কৰিম। কুৱেশ্যনত কি কৈছে এবাৰ পঢ়িছোঁ। কুৱেশ্যনত কৈছে যে এজন গোৱালে কেঁচা গাখীৰত সামান্য পৰিমাণে বেকিং ছ'ডা যোগ কৰিলে। তাৰপিছত আমাক সুধিছে কেঁচা গাখীৰত বেকিং ছ'ডা যোগ কৰি কিনে আমাক সুধিছে যে কিয় তেওঁ কেঁচা গাখীৰৰ pH-ৰ মান 6-ৰ পৰা সামান্য ক্ষাৰকীয় কৰিলে। তাৰপিছত বিত সুধিছে যে এই গাখীৰখিনি দৈত পৰিণত হ'বলৈ বেছি সময় লাগে কিয়। ইয়াত আমাক এটা কথা মনত ৰাখিব লাগিব যে কেঁচা গাখীৰৰ pH কি হয়। কেঁচা গাখীৰৰ pH সাধাৰণতে কি থাকে, 6 থাকে। কেঁচা গাখীৰৰ pH 6 মানে হৈছে এইটো কি হয়, আমলিক হয়, মানে মৃদু আমলিক হয়, অলপ পৰিমাণে আমলিক হয়। কাৰণ আমি জানো যে 7-ৰ পৰা বাওঁফালে আহিলে কি হয়, লাহে লাহে আমলিকতা পায়। চ' 7 এইটো প্ৰচমু, কিন্তু 6 অলপ আমলিক। চ' কেঁচা গাখীৰ সাধাৰণতে কি হয়, অলপ পৰিমাণে মৃদু আমলিক হয়। ইয়াত চোৱা বেকিং ছ'ডা হৈছে এটা ক্ষাৰক। বেকিং ছ'ডাটো কি এটা ক্ষাৰক। চ' যেতিয়া এই বেকিং ছ'ডা ক্ষাৰক প্ৰকৃতিৰ বেকিং ছ'ডা যেতিয়া কেঁচা গাখীৰত দিয়া হ'ব, তাৰ মানে ইয়াৰ pH-ৰ পৰিমাণ অলপ বাঢ়ি যাব। তাৰমানে ইয়াত ক্ষাৰকীয় গুণ আহি যাব, এই কেঁচা গাখীৰত ক্ষাৰকীয় গুণ আহি যাব। সেইটো কৈছে কিয় তেওঁ কেঁচা গাখীৰৰ pH-ৰ মান 6-ৰ পৰা সামান্যভাৱে ক্ষাৰকীয় কৰি ল'লে। চ' এনচাৰটো এনেদৰে লিখিম। এনচাৰটো চোৱা যে কেঁচা গাখীৰৰ pH কি হয়, pH-ৰ মান 6 হয়। চ' আৰু pH-ৰ মান 6তকৈ কম হ'লে কেঁচা গাখীৰ দৈত পৰিণত হয়। এইটো আমি জানো যে কি হয়, pH-ৰ মান যদি 6তকৈ কমি যায়, যেনে 5, 4 এনেদৰে pH হৈ যায়, তেন্তে কি হয়, সেইটো দৈত পৰিণত হ'বলৈ আৰম্ভ কৰে আৰু এচিডিক গুণ পায়। কাৰণ আমি জানো যে pH যেতিয়া কমে, তাৰমানে তাত কি হৈছে, এচিডিয় গুণ বৃদ্ধি হ'বলৈ আৰম্ভ কৰিছে। সেইটোৱে কৈছে যেতিয়া 6-ৰ পৰা 5, 4 pH-লৈ আহিবলৈ আৰম্ভ কৰে, সেইটো দৈত পৰিণত হ'বলৈ আৰম্ভ হয়। তাৰমানে তাত কি হৈছে, এচিডিয় গুণ পায়। তাৰমানে তাত কি পায়, এচিডিয় গুণ পায়। চ' গতিকে দৈত পৰিণত নহ'বলৈ গোৱালে কেঁচা গাখীৰত বেকিং ছ'ডা যোগ কৰি pH-ৰ মান 6-ৰ পৰা সামান্যভাৱে ক্ষাৰকীয় কৰি ল'লে। সেইটো কৈছে যে যদি 5, 4 pH হৈ যায়, তেন্তে এইটো দৈত পৰিণত হৈ যাব। চ' ইয়াক আমি কি কৰোঁ, বেকিং ছ'ডা এড কৰি 6-ৰ পৰা অলপ পৰিমাণে কি কৰোঁ, ক্ষাৰকীয় কৰি লওঁ। মানে 6-ৰ পৰা 7, 8 এনেকৈ আমি বেকিং ছ'ডা এড কৰি কিনে ইয়াৰ pH-ৰ মান বঢ়াই লওঁ, যাতে কি নহয়, এই সোনকালে দৈত পৰিণত নহয়। ঠিক আছে। চ' এইটো হ'ল এৰ এনচাৰ। এতিয়া চাওক কুৱেশ্যন বিত কি কৈছিল। কুৱেশ্যন বিত কৈছিলে এই গাখীৰখিনি দৈত পৰিণত হ'বলৈ বেছি সময় লাগে কিয়। চ' যে আমি চালোঁ যে গাখীৰ কেতিয়া দৈত পৰিণত হয়, যেতিয়া কি হয়, ইয়াৰ pH-ৰ মান 6তকৈ কমি কেনে 4, 5 ইমানলৈ pH হৈ যায়, তেতিয়াই দৈত পৰিণত হ'বলৈ আৰম্ভ কৰে। আৰু এই 4, 5 pH-লৈ কেতিয়া যায়, তেতিয়া কি কৰে, লেক্টোবেচিলাছ বেক্টেৰিয়াই বিক্ৰিয়া কৰি কি কৰে, লেক্টিক এচিড উৎপন্ন কৰে। তেতিয়া ই 4, 5 pH-লৈ যায় আৰু দৈত পৰিণত হ'বলৈ আৰম্ভ কৰে। চ' এনচাৰটো কেনেদৰে হ'ব চোৱা। এই গাখীৰখিনি দৈত পৰিণত হ'বলৈ বেছি সময় লগাৰ কাৰণটো হ'ল, গাখীৰখিনি দৈত পৰিণত হ'বলৈ হ'লে লেক্টিক এচিড উৎপন্ন হৈ গাখীৰৰ pH হ্ৰাস কৰি তাক আমলিক কৰিব লাগে। যিখিনি আমি চালোঁ, লেক্টোবেচিলাছ বেক্টেৰিয়াৰ দ্বাৰা লেক্টিক এচিড উৎপন্ন হয়, তাৰপিছত ই pH-ৰ মান হ্ৰাস কৰে আৰু আমলিক কৰিব লাগিব, তেতিয়া দৈত পৰিণত হ'ব। কিন্তু গাখীৰত আগতীয়াকৈ বেকিং ছ'ডা যোগ কৰাৰ বাবে ই ক্ষাৰকীয় হৈ পৰে। সেইখিনি আমি চালোঁ। সেয়েহে উৎপন্ন হোৱা লেক্টিক এচিডখিনি প্ৰথমে বেকিং ছ'ডাৰ লগত বিক্ৰিয়া কৰি তাক প্ৰশমিত কৰে। চ' এইটোৱে কৈছে যে অবভিয়াছলি যেতিয়া আমি কি কৰিম, কেঁচা গাখীৰত থৈ দিম, তাত কি হ'ব, লেক্টোবেচিলাছ বেক্টেৰিয়াই বিক্ৰিয়া কৰিব। তাৰপিছত কি হ'ব, লেক্টিক এচিড উৎপন্ন হ'ব। কিন্তু আগতীয়াকৈ যিহেতু আমি কি কৰিছোঁ, বেকিং ছ'ডা মানে ক্ষাৰক এড কৰি থৈ দিছোঁ, হয়নে। চ' ইয়াত যিখিনি লেক্টোবেচিলাছ বেক্টেৰিয়াৰ দ্বাৰা লেক্টিক এচিড উৎপন্ন হ'ব আৰু যি বেকিং ছ'ডা থাকিব, এই দুটাই কি কৰিব, বিক্ৰিয়া কৰিব। কাৰণ আমি জানো লেক্টিক এচিড এটা এচিড, বেকিং ছ'ডা এটা ক্ষাৰক। চ' আমি জানো এচিড আৰু ক্ষাৰকে বিক্ৰিয়া কৰে আৰু কি হয়, এটা প্ৰশমন বিক্ৰিয়া হয়। চ' প্ৰথমে কি কৰিব, এই লেক্টিক এচিডে আৰু বেকিং ছ'ডা বিক্ৰিয়া কৰি প্ৰশমিত হ'ব, মানে pH 7লৈ আহি যাব। কিন্তু ইয়াৰ পিছতো
যি লেক্টোবেচিলাছ বেক্টেৰিয়াই গাখীৰত বিক্ৰিয়া কৰি থাকিব, তাৰপিছত লেক্টিক এচিড উৎপন্ন হৈ থাকিব আৰু ধীৰে ধীৰে যেতিয়া এই বেকিং চ'ডা শেষ হৈ যাব, তেতিয়া কি হ'ব? অবভিয়াছলি তাত লাহে লাহে এতিয়া লেক্টিক এচিড জমা হ'বলৈ আৰম্ভ হ'ব, কাৰণ যেতিয়া বেকিং চ'ডা শেষ হৈ যাব। চ' সেইটোৱে কৈছে যে এই প্ৰশমন প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছতহে গাখীৰত অতিৰিক্ত এচিড জমা হৈ pH কমিবলৈ আৰম্ভ কৰিব, হয়নে? এতিয়া লেক্টিক এচিড এতিয়া লাহে লাহে জমা হ'ব আৰু pH কমিবলৈ আৰম্ভ কৰিব, ফলত গাখীৰখিনি দৈত পৰিণত হ'বলৈ বেছি সময় লাগে। সেইটো কৈছে, ফলত গাখীৰখিনি দৈত পৰিণত হ'বলৈ বেছি সময় লাগে। ঠিক আছে, চ' এইটো হ'ব এনচাৰ। তোমালোকে লিখি লওঁ, তোমালোকে এইটো বা এইটো যিকোনো এটা লিখিলেই হ'ব, কিন্তু এইটো বেছি এপ্ৰপ্ৰিয়েট আছে। অ'কে, ঠিক আছে, লিখি লওঁ। থেংক ইউ।